মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আগবাঢ়িব ওলাইছোঁ এটি নতুন ভিডিঅ' লৈ ৰাতিপুৱা শুই উঠি পেলাই এতিয়া আমি পিকনিক যাম গতিকে পিকনিক যাবলৈ ৰেডি হ'বলৈ বাকী আছে গা চা ধুই মই পিকনিক যাম আৰু যাব আজি বহুত কেইটা আছিক যাব আৰু বহুতে যাব আমাৰ আজি যাম আমি হহুৱা আপোনালোক চব দেখুৱাম পিকনিক প্লেচটো গতিকে বলক গা চা ধুই ৰেডি হৈ লওক চাই লওক চব আন্দাৰ কি ঠাণ্ডা কোনো নাই ৰাস্তাত মাকলা ওলছো ভয় লাগে যাবলৈ ওলাইছোঁ এতিয়া পিকনিক খাবলৈ চাওক আমাৰ পিছত পুৰা চলি ইও যাব আমাৰ লগত ঠিকে গতিকে ই আমাৰ লগত যাব যে হোৱা গতিকে চব ৰেডি এতিয়া বাছখন আহিব অৱশেষত আহিবলৈ বাছখন আৰু আমি গাড়ীত উঠিলোঁ উঠি তাৰ পিছত আমি যাওঁ এতিয়া বক্সটো আগত তুলি ল'ব লাগিব এইটো সমীৰ হয় গেমত লাগি আছে পুৰা বাছত উঠি আৰু এইটো ৰিয়ান আৰু এইটো ৰিদীপ হয় দিয়া আৰু আছে আৰু মাধুৰ্য হয় এইটো আৰু এইটো ইৰফান গতিকে চব ফূৰ্তি কৰি যাই আছোঁ হাইডেষ্টটো বেলে গতিকে আমি যাওঁ এতিয়া পাই গ'লোঁ হাইডেষ্টটো কেতিয়া বজাতে পাইছোঁ তাৰমানে আমি গুৱাহাটী চহৰ পাম আৰু অলপমান যাব লাগে আমি এতিয়া যাই আছোঁ আমাৰ যাত্ৰালৈ বগাহঁতে পূৰা নাচিছে পেৰাংচিৰ ওপৰত উঠি মই বক্সৰ ওপৰত বহি পেলাই ভিডিঅ' কৰি যাই আছোঁ পুৰা পাছেদি মাজি নাচি আহাতেতো আৰু ভাল লাগিব দেখুৱাইছোঁ আপোনালোকে যদি এই ভিডিঅ'টো দেখা নাপায় নেক্সট ভিডিঅ'ত দেখা পাব আমি উভতি অহা এইটো ডেকা অৱশেষত আহি পালোঁ গুৱাহাটীৰে আমি যাই আছোঁ এতিয়া এইখন পাহাৰ হয় পুৰা স্পীড দিছে গাড়ী কাৰণ আমাৰ দেৰি হৈছে আৰু দেৰি হ'লে এবাৰ আমি এইটো আনোৱাৰ হয় পুৰা নাচি আছে আনোৱাৰে বাপ হাল্লা ইমান হাল্লা অৱশেষত পাই গ'লোঁ শৰাইঘাট দলং আৰু শৰাইঘাটৰ দলঙৰ ওপৰেৰে আমি যাই আছোঁ বগাই উৰি আৰু এইটো গুৱাহাটীত আমি ৰখিছোঁ ইয়াত অলপমান ৰখি লওঁ আৰু এইটো ভূপেন হাজৰিকাৰ চিত্ৰ আঁকি থোৱা হৈছে ৱালত আৰু অলপ টাইম গুৱাহাটী থাকি আমি আমাৰ আকৌ যাত্ৰা আৰম্ভ কৰি দিওঁ গতিকে যাওঁ আমি লাহে আমাৰ যাত্ৰালৈ হৌৱালৈ
গুৱাহাটী ব্ৰহ্মপুত্ৰ নদী এইখন। যদি আপোনালোকে যদি হাইৰুলৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আমি ফুলৰ পৰা পিকনিকত আহিছিলোঁ আৰু পিকনিক প্লেচটো ইমানেই ভাল লাগিছে। থেংক ইউ ৰাণা ছাৰ। ৰাণা ছাৰৰ কাৰণে আজি আমি ইয়াত আহিবলৈ পাইছোঁ। ইমান ধুনীয়াকৈ মানে আমাক পিকনিক প্লেচটো চাই দিয়াৰ কাৰণে আৰু বহুত ভাল লাগিছে পিকনিক প্লেচটো। আৰু ইয়াত দলং আছে, তাত আমি পইচা দি উঠিব লগা হৈছে, কিন্তু পইচাটো আমি দিয়া নাই, কিন্তু পইচাটো ৰাণা ছাৰে দিছে। আৰু ধুনীয়া ধুনীয়া নিজৰা মানে নিজৰা আছে, ধুনীয়া লাগিছে, বহুত ধুনীয়া পিকনিক প্লেচ। যদি আপোনালোকে আহিব খুজিছে তেতিয়াহ'লে একদম আৰু ইয়াত আমাৰ কাষ্টমাৰ খাচীয়া এইবিলাক মানুহ আছে, বহুত ভাল লাগিছে। এতিয়া আমি গাড়ী উঠি আছোঁ, অলপ এইবিলাক খাই আছোঁ। এইটো হৈছে আমাৰ খিয়া। অঁ এইটো ৰাণা ছাৰ, এইটো ৰাণা ছাৰ।
তো বাই বাই তাৰ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু তাৰ চেনেলটো যদি আপোনালোকে কোনোবা নতুনকৈ তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো হৈছে ই মোৰ ফ্ৰেণ্ডে হয় আমি ক্লাছমেট হয় এই ক্লাছ 10 মই ক্লাছ 10 হয় অৱশেষত আহি পালোঁ আমি হুহুৱা পিকনিক প্লেচ এতিয়া আমি এইটো ভিডিঅ' আমি সমাপ্ত কৰোঁ কিয়নো এই ভিডিঅ'টো বহুত লম্বা হৈছে অৰ্থাৎ দীঘল হৈছে সেইকাৰণে আপোনালোকক আমি পাৰ্ট 2 কৈ দেখুৱাম নেক্সট ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব চাইদুল এক্সপাৰ্ট ভিডিঅ'